কোকৰাঝাৰ জিলাত ভাৰতীয় জনতা পাৰ্টিৰ যিটো সাংগঠনিক ভিত্তি অধিক মজবুত কৰাৰ নিমিত্তে আৰু ইয়াতে আমাৰ UPPL আৰু বিজেপিৰ নেতৃত্বত চৰকাৰখন চলি আছে। দুয়োটা দলৰ সমন্বিত প্ৰচেষ্টাত এই অঞ্চলত যিদৰে বিকাশ হ'ব লাগে, যিদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমবাৰৰ বাবে আহি কোকৰাঝাৰত কেবিনেট পাতিলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ BTC অঞ্চলৰ ৰাইজৰ হৈ। আৰু BTC অঞ্চলক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে ধন শিকা দিছে, বিভিন্ন ধৰণৰ আঁচনি দিছে, এই আঁচনি দি BTC অঞ্চলকো নন BTC সমান্তৰালকৈ উন্নয়নৰ কাৰণে যি প্ৰক্ৰিয়া হাতত লৈছে তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ। ভাৰতীয় জনতা পাৰ্টি UPPLৰ নেতৃত্বত BTCত এখন চৰকাৰ চলি আছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি BTCত শান্তি আৰু যিটো স্থায়ী শান্তি লগতে প্ৰগতিও আৰম্ভ হৈছে। আৰু সিদিনাখন আনলা, আপা, বিৰছা কামাণ্ডো আদিকে ধৰি কেইবাটাও আদিবাসী সংগঠনৰ লগত শান্তি চুক্তি হৈছে। তাৰ বাবে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিজেপি নেতৃত্বৰ চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখন আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বৰে এই যে BTC এটা স্থায়ী শান্তি প্ৰক্ৰিয়া তেখেতে আৰম্ভ কৰিছে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই আটাইবিলাক কথা আমি চিন্তাৰ চৰ্চা কৰি আজি আমাৰ ইয়াত যিহেতু আক্ৰাচুৰ বন্ধ আছিলে আৰু তেওঁলোকৰ বন্ধক আমি সন্মান জনাইছোঁ। তেওঁলোকৰ যি ST-কৰণৰ কাৰণে যিটো দাবী তেওঁলোকে মানি আছে, আশা কৰোঁ এদিন নিশ্চয় পাব তেওঁলোকে। যিহেতু আমাৰ এইটো প্ৰি প্ৰগ্ৰাম আছিলে সেইকাৰণে আজি আমি সভাখন কেঞ্চেল কৰা নাই। এই সভাখন আগতে দিয়া আছিলে আৰু যোৱাকালি আমি গধূলিহে গম পালোঁ বন্ধ আছিল বুলি। এইটো কথা আপোনালোকক ক'লোঁ। জানক আমি সভাখন সৰুকৈ অনুষ্ঠিতকৈ হ'লেও কৰি ল'লোঁ। পৰৱৰ্তী সময়ত আমাৰ আৰু ইয়াত সাংগঠনিক সভাও প্ৰতিটো মণ্ডল স্তৰত হ'ব, যেন আগন্তুক দিনত আমি ভাৰতীয় জনতা পাৰ্টিক অধিক শক্তিশালী ৰূপত BTC অঞ্চলত পাব পাৰোঁ। সেই নিমিত্তে আমি সংগঠন সভা ৰাখিছোঁ। 2026 বিধানসভা দেৰি আছে। এতিয়া 2024 লোকসভা হ'ব। মই আজিয়ে ক'লোঁ কোকৰাঝাৰ লোকসভা ভাৰতীয় জনতা পাৰ্টি আৰু UPPLে দখল কৰিব আৰু সেই নিমিত্তে আমি সংগঠনৰ কাম আগবঢ়াইছোঁ। সেইবিলাক আমাৰ নহয় নহয়, আমাক সংগঠন কৰিব দিছে। কোনো মিত্ৰ গোষ্ঠীয়ে দখল কৰিব নেক্সট কোকৰাঝাৰ লোকসভা সমষ্টি আৰু সেইকাৰণে আমি ৰণকৌশল তৈয়াৰ কৰিছোঁ। লোকসভা বিস্তাৰ যোজনা আমি আৰম্ভ কৰিছোঁ। বুথ সশক্তিকৰণ অভিযান আমি আৰম্ভ কৰিছোঁ। আমি 2024 যি লোকসভা, এই লোকসভালৈকে 100% আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু UPPL প্ৰস্তুত হৈ পৰিছে। কেণ্ডিডেট দেখা যাব দুয়োটা দলৰে, আমাৰ মিত্ৰ গোষ্ঠী দুয়োটা দলৰ মিলি এটা সুমিল মিলোৱা কেণ্ডিডেট, কনচেনচাছ কেণ্ডিডেট আমি পাম, যিটো কেণ্ডিডেটে অহা বছৰ আমাৰ মিত্ৰ গোষ্ঠীক কোকৰাঝাৰ লোকসভা দখল কৰিবলৈ সক্ষম হ'ব। কোকৰাঝাৰ লোকসভা দখল কৰিবলৈ সক্ষম হ'ব। এইবিলাক ভিতৰুৱা কথা দাদা।